Hello students, আজি আমি পঢ়িম the parts of gold. Parts মানে তোমালোকে জানা নে? Parts মানে আমি যে পইচা থওঁ বেগ তাক parts বুলি কোৱা হয় দেই। Gold মানে সোণ হয় না নহয়? Start off. Have you heard the saying finders keepers losers sweepers? তোমালোকে শুনিছা নেকি? মানে এই সেন্টেন্সটো তোমালোকে শুনিছা নাই সুধিছে finders keepers losers sweepers. What do you think it means? তোমালোকে কি ভাবা? এই বাক্যটো তোমালোকে কি বুজায় হেতু সুধিছে ডু ইউ এগ্ৰি উইথ দ্য সেইং তোমালোকে ইয়াত কি কৈছে হেতু এগ্ৰি কৰা নে ডিসকাস ইন ক্লাস এটা ক্লাছত আমাক ডিসকাস কৰিব কৈছে এটা ফাইন্ডাৰ্স কিপাৰ্স এণ্ড লজাৰ্স উইপাৰ্স মানে কি ইয়াৰ অৰ্থ এইটো যে মানে তুমি ধৰিলো এক্সিডেন্টলি কিবা এটা বস্তু পাই গলা হেতু তুমি হেতু ৰাখি থব পাৰিবা মানে যিজনে হেৰাইছে তেওঁৰ হেতুৰ ওপৰত মাতিবলৈ কোনো অধিকাৰ নাই মানে এনেকুৱা ধৰণৰ এটা হেৰি আছে আৰু দেই Finders, keepers, losers, weepers. এটা আমি লেসনটো পঢ়িম দেই ধুনীয়া লেসন খুব সুন্দৰ লেসন খুব ভাল কথা শিকিবলগীয়া আছে ইয়াত চাই যাবা one day ভিডিওটো তোমালোকে কমপ্লিট কৰিবা দেই one day a poor man named Wasim found a leather purse in the market. He opened it and saw it was full of gold coins. Just then he heard a merchant shout, "A reward! I will give you a reward to the person who returns my purse." One day, এদিনাখন কি হল? A poor man named Wasim, এজন দুখীয়া মানুহ আছিল Wasim, তেওঁৰ নাম কি আছিল Wasim আছিল. Found a leather purse in the market. তেওঁ বজাৰত কি হেৰাই পাইছিল? এটা leather purse পাইছিল মানে চামৰাৰ পাৰ্স এটা পাইছিল তেওঁ leather মানে চামৰা দেই পাৰ্স মানে মই কৈছিল না পইচা থোৱা বেগ মানে he opened it তেতিয়া Wasimে পাৰ্সটো ওপেন কৰিলে খুলিলে and saw আৰু দেখিছিল যে it was full of gold coins আৰু মানে পাৰ্সটোৰ ভিতৰত পাৰ্সটো সোণৰ মুদ্ৰাৰে ভৰ্তি হৈ আছে মানে সোণৰ পইচাৰে ভৰ্তি হৈ আছে just then he heard a merchant shout আৰু সেই একে সময়তে he কি শুনা পাইছিল ৰিৱাৰ্ড মানে এজন মানুহ এজনে চিঞৰি আছে কি বুলি চিঞৰিছিল এ ৰিৱাৰ্ড মানে এটা পুৰস্কাৰ I will give you a reward to the person who returns my purse মানে যিজনৰ পাৰ্সটো হেৰাইছে তেওঁ আছিল এজন মাৰ্চেণ্ট হয় তেওঁ নাবিক আছিল নাও চলাই এনে মানে অলপ মানে তেতকে উচ্চ পৰ্যায়ৰ মানুহ দেই এই Wasimতকে ধনী মানুহ মানে উচ্চ পৰ্যায়ৰ মানুহ তেওঁ মানে ৰিৱাৰ্ড I will give a reward to the person who returns my purse মোৰ পাৰ্সটো জনে ঘূৰাই দিব তেওঁক মই এটা ৰিৱাৰ্ড দিম বুলি মাৰ্চেণ্টজনে চিঞৰি আছে Wasim returned the purse to the merchant and said Wasimে কি কৰিলে পাৰ্সটো মাৰ্চেণ্টজনক ৰিটাৰ্ণ কৰি দিলে ঘূৰাই দিলে আৰু ক'লে Here is your purse. এইটো হল আপোনাৰ পাৰ্সটো প্লিজ গিভ মি দা ৰিৱাৰ্ড প্লিজ মোক আপুনি ৰিৱাৰ্ডটো দিয়ক মানে পুৰস্কাৰটো মোক দিয়া মাৰ্চেণ্টজনক ক'লে কোনে ক'লে Wasimে ক'লে দা মাৰ্চেণ্ট কাউন্টেড দা গোল্ড কইনছ যেতিয়া মাৰ্চেণ্টজনে কইনছখিনি গন্তি কৰিলে হিচাপ কৰিলে দেন হি ষ্টাৰ্টেড শাউটিং এট Wasim কিন্তু কি হ'ল তেতিয়া Wasimক কিন্তু মাৰ্চেণ্টজনে গালি পাৰিবলৈ আৰম্ভ কৰিলে দেই হোৱাট ৰিৱাৰ্ড আৰ ইউ টকিং এবাউট তুমি কোনটো পুৰস্কাৰৰ কথা ক'বলৈ আহিছা হেয়ক কৈছে Wasimক কৈছে তোমাক কি পুৰস্কাৰ লাগে তুমি কোনটো পুৰস্কাৰৰ কথা ক'বলৈ আহিছা মাই পাৰ্স had 200 gold coins in it মোৰ পাৰ্সটোত 200 সোণৰ মুদ্ৰা আছিল বুলি কৈছে মোৰ কিমান সোণৰ মুদ্ৰা আছিল 200 সোণৰ মুদ্ৰা আছিল বুলি কৈছে you have stolen half the amount তুমি মোৰ তাৰে আধা পইচা মাৰি দিছা মানে চুৰ কৰি লৈ লৈছা go away or I will call the police তুমি এতিয়া ইয়াৰ পৰা যোৱা নহলে মই পুলিচক মাতি দিম This made Wasim angry এইটো কথাই মানে Wasimক খুব খঙাল কৰি তুলিলে Wasimৰ এটা খং উঠিছে কাৰণ সি অন্যায় কৰা নাছিল তেতিয়া সি কৈছে I am an honest man মই খুব সাধু মানুহ মই এইবিলাক দালালি কাম নকৰো মই মানে এজন ভাল মানুহ মই সত্যত চলা মানুহ তেতিয়া মানে Wasimে কৈছে he said I did not steal anything from the purse মানে মই তোমাৰ পাৰ্সৰ পৰা একো বস্তুৱে চুৰ কৰা নাই পাৰ্সটো যেনেকৈ আছে তেনেকৈ মানে Wasimে মাৰ্চেণ্টজনক ৰিটাৰ্ণ কৰি দিছিল কি কৈছে I did not steal anything from the purse মানে Wasimে কৈছে মই তোমাৰ পাৰ্সৰ পৰা একোৱে চুৰ কৰা নাই তোমাৰ পাৰ্সত থকা একো বস্তুৱে মই লোৱা নাই বুলি কৈছে you are trying to cheat me তুমি মোক চিট কৰিব বিচাৰিছা মানে তুমি মোক অন্যায় কৰিব বিচাৰিছা তুমি মোৰ লগত মানে ঠগিব বিচাৰিছা বুলি কৈছে let us go to the judge and he will decide ঠিক আছে আমি দুইজন জাজৰ ওচৰলৈ যাওঁ আৰু তেওঁ বিচাৰ কৰি দিব সিদ্ধান্তটো তেওঁ দিব
জাজ কোন জাজে মানে যাৰ সত্য বিচাৰ কৰাজনকে জাজ বুলি কোৱা হয় দেই দ্য জাজ লিচেন টু বোথ ৱাচিম এণ্ড দ্য মাৰ্চেণ্ট জাজজনে মাৰ্চেণ্টজনৰ কথা আৰু ৱাচিমৰ কথা দুয়োটাৰে কথা শুনিলে খুব সুন্দৰকৈ শুনিলে দেন হি ছেইড তেতিয়া জাজজনে ক'লে আই বিলিভ বোথ অফ ইউ মই তোমালোক দুয়োজনকে বিশ্বাস কৰিছোঁ এণ্ড আই উইল ট্ৰাই বি ফেয়াৰ টু বোথ আৰু মই তোমালোক দুয়োজনৰ পক্ষতেই থিয় দিবলৈ চেষ্টা কৰিম দুয়োজনৰ ভালৰ বাবেই মই ক'বলৈ চেষ্টা কৰিম বুলি কৈছে মাৰ্চেণ্ট ইউ চে ডেট তেতিয়া মাৰ্চেণ্টজনক জাজজনে কৈছে মাৰ্চেণ্ট তুমি কৈছা যে দ্য পাৰ্চ ইউ লষ্ট হেড 200 গ'ল্ড কইনছ তোমাৰ যোনটো পাৰ্চ চুৰ হৈছিল তোমাৰ যোনটো পাৰ্চ তুমি হেৰুৱাইছিলা সেই পাৰ্চটো চুৰ হোৱা নাছিল দেই হেৰাইছিল দেই চুৰ হোৱা নাছিল তুমি যোনটো পাৰ্চ হেৰুৱাইছিলা সেই পাৰ্চটোত তুমি কৈছিলা 200 গ'ল্ড কইন আছিল কিন্তু দ্য পাৰ্চ ৱাচিম ফাউণ্ড হেজ অনলি 100 গ'ল্ড কইনছ কিন্তু ৱাচিমে যোনটো পাৰ্চ পাইছিল সেই পাৰ্চটোত 100হে গ'ল্ড কইন আছিল মানে ৱাচিমক যিটো পাৰ্চ পাইছিল সেইটোত 100হে গ'ল্ড কইন আছিল চ' ইট কেনট বি দ্য ওৱান ইউ লষ্ট গতিকে এইটো ৱাচিমে যোনটো পাৰ্চ পাইছে সেইটো পাৰ্চ তুমি হেৰুৱাটো নহ'বও পাৰে সেইবুলি মানে মাৰ্চেণ্টজনক জাজজনে কৈছে ছেইং দিছ এনেকৈ কৈ দ্য জাজ গেভ দ্য পাৰ্চ এণ্ড দ্য গ'ল্ড কইনছ ইন ইট টু ৱাচিম এনেকৈ কৈ জাজজনে পাৰ্চটো আৰু তাত থকা সোণৰ মুদ্ৰাখিনি ৱাচিমক দি দিলে এতিয়া আমি লেচনটোৰ পৰা কি বুজিলোঁ সত্যৰ পথত চলিলে আমি সদায় মানে আমাৰ ভাল হ'ব সেইটোৱে কথা দেই কিন্তু একচুৱেলি কিন্তু পাৰ্চটো সেই মাৰ্চেণ্টজনৰে আছিল তোমালোকে বুজিছানে পাৰ্চটো মাৰ্চেণ্টজনৰ প্ৰকৃত আছিল কিন্তু মাৰ্চেণ্টজনে যে মিছা কথা কৈ ইয়াৰ পৰা আৰু বেছি পইচা লুটিব বিচাৰিছিলে সেইকাৰণে জাজজনে মানে তেনেকুৱা ধৰণৰ বিচাৰ কৰিবলৈ বাধ্য হ'ল আৰু জাজজনে শেষত বিচাৰ কৰি খুব স্মাৰ্টকৈ বিচাৰ কৰিলে দেই এইটো খুব স্মাৰ্টকৈ বিচাৰ কৰি দুয়োজনৰ পক্ষত থিয় দি গোটেই পাৰ্চটো এই ৱাচিমক দি দিলে এনেকৈ মানে এটা ফেয়াৰ জাজমেণ্ট জাজজনে দিলে এটা আমি ৱৰ্ড চেছ পাম ৱৰ্ড কি পাইছোঁ চাবা দেই মাৰ্চেণ্ট মানে হৈছে এ পাৰ্চন হু বাইছ এণ্ড চেলছ থিংছ মাৰ্চেণ্ট মানে কি হ'ল এজন ব্যক্তি যিয়ে বস্তু কিনা বেচা কৰে মানে বেপাৰী আৰু যে বস্তু বিক্ৰী কৰে বা কিনে মাৰ্চেণ্ট তাকে কোৱা হয় জাজ হ'ল এ পাৰ্চন হু ডিচাইডছ কেজেছ ইন দ্য কোৰ্ট জাজে কি কৰে কোৰ্টত কেছবিলাক বিভিন্ন ধৰণৰ ঘটনা বা কেছবিলাকক ডিচাইড কৰে মানে সিদ্ধান্ত দিয়ে উচিত বিচাৰ জাজে দিয়ে ৰিড এণ্ড লাৰ্ণ এই ৱৰ্ডবিলাক চাই লিডাৰ মানে চামৰা গ'ল্ড মানে সোণ পাৰ্চ মানে মই কৈছিলোঁ নহয় তোমালোক মাৰ্চেণ্ট মানে এইটো যে কিনা বেচা কৰে পুলিচ মানে পুলিচ আমিতো জানোৱেই পুলিচ জাজ মানে বিচাৰক ফাউণ্ড মানে পাইছিল লছ মানে হেৰুৱাইছিল চিট মানে ধোকা দিয়া মানে কাৰোবাক অন্যায় কৰা মানে ষ্টিল মানে চুৰ কৰা চাউট মানে চিঞৰি গালি দিয়া এংগ্ৰি মানে খং উঠা হাফ মানে আধা অনলি মানে এটা দেই এটা এইটোৱে হ'ল লেচনটো আৰু